ক'ত যা আছো নাই কি করবি মন চন বেয়া একেবারে কিয় আই মন বয়া ইমান চেংৰা চলি এটা কি কবি ভাই এই যে হ'ব যে একদম কথাটো কৈছিলো কি এ এই ছোৱালীটো যি অ'। ফেচবুকত যি অ লাইনটো লাগা বুলি যে কৈছিলো তই যে কৈছিলি ৰাতি 1 বজাতে মেছেজ কৰা অ অ এতিয়া কি হৈছে জানা কি এতিয়া ছোৱালীটোকতো মই অলপ লেভেল দি কিনে ক'লো না অ মই ক'লো যে তই এনে অলপ লেভেল দিয়াত ভালহে নাই মই ক'লো অ'। কি ক'লো জানা কি ক'লো যে হেৰি মই কোম্পানীৰ মালিক অ কোম্পানী আছে মোৰ আচ্ছা গুৱাহাটীত অ সেনেকে বুলি ক'লো অ এতিয়া তাইতো পাগলা হৈ গৈছি অ পাগলা হৈ যে তাই কি কৰিছে জানা কি কৈছে পৰহিদিনে বাপেকক কৈ দিছি অ আচ্ছা এইটো ডাঙৰ এতিয়া কেছ হৈ গ'ল। বাপেকক কৈ দি কিনে অ কি হৈছে জানা কি হৈছে এতিয়া বাপেকেতো কৈছি তাক মাত তেতিয়াহ'লে যদি আচলকে ভাল পায় অ এতিয়া তাই কৈছি যদি নাহা তুমি তুই গিলাকে জলে গলত কাটি দিব এতিয়া তাই কৈছি যদি নাহা তেতিয়াহ'লে তোমাৰ লগত ৰিষ্টিয়া খেতাক হয় নেকি অ। তই বৰ বিপদত এতিয়া বিপদ কি হৈছে আচল কথাটো মই তোৰ জানা কোম্পানী মালিকটো তোৰ গাড়ী নে বোধহয় এতিয়া কথাটো হৈছে মই যদি হেমতাক চাবা যাবা লাগে মোক কি লাগবনো তই জানা না তোৰ ভাল দামী জোতা লাগবো ভাল পেন লাগবো চাট লাগবো চশমা লাগবো চুলিৰ কাট লাগবো দাড়িৰ কাট লাগবো ইছ ইমান মই ক'ত পাম এগিলা তই আজিকালি ভাড়াটো পায় কিন্তু এগিলা চশমা ৰচমা এগিলা চশমাৰ ভাড়া কিমান লয় চশমা ল'ব 50-100 টকা হয় নেকি আৰু তই এইফালে এতিয়া- পেঞ্চনো ভাড়াত ল'ব পাৰিবি আৰু তোক বন্ধু বুলি মই এটা ৰিকুৱেষ্ট কৰোঁ তেতিয়াহ'লে তই সহায় কৰিবি না সহায় মানে মোৰ এটা সখীয়া মানুহ গোটেই দাঁতত বজি আছে ৰ কালিৰ পৰাই বৰ টেনশ্যন সেইগিলা টেনশ্যন ল'ব নালাগে মই উলিয়াই দিম শুন তোৰ জীৱন ভৰ ফেচবুকত মই লাইক কমেণ্ট মাৰিম আৰু জীৱন ভৰ তই যি ফেচবুকত ফেচবুকত গোটেই বছৰ লাইক কমেণ্ট মাৰিবি বছৰ নম্বৰাক গেলি পাৰিলে মৰাৰ পিছতো কাৰোবাক মোৰ বেটা বেটিক কৈ থৈ যাম তোৰ চলিকো লাইক কৰিব কমেণ্ট কৰিব হয় নেকি বুজি পাইছা এতিয়া যদি তই সহায় কৰা কি সহায় কৈছোন বাৰু পাৰিলে কৰিম এতিয়া যদি তই কৰা শুন তোৰ গাড়ীখন আছে নে ভাই গাড়ীখন আছে আমিতো জানা গাড়ীখন আছে তেল বহু খাই তেল হ'ব মই ক'ৰবাত কিবা পইচা পাবা তাৰ পৰা চুৰ কৰি আহিলোঁ আনিম বুজি পাইছা তই যদি হেৰি কৰিব কাম আছে এটা তই শুন তই একদিন কিবাকে মোৰ লগত বল তই কিন্তু অলপ সহায় কৰিব লাগিব তোৰ গাড়ী লগা হ'লে মই 1 বছৰমান ধুই দিম আৰু এনে বৈনিয়াক চৈনিয়াক আছে নে আছে আছে তাকেতো ৰ ইফালে তেলো নাই গাড়ীখনত চিন্তা কৰিছাচোন ইয়াত তই যদি যা শুন তই মোক অলপ সহায় কৰিব লাগিব কি তই একদম মোক কোম্পানীৰ মালিক হিচাপে লৈ যাব লাগিব লৈ যা তাতে ছাৰ বুলি মাতিব লাগিব আৰু এইখিনি তই মোক কৰি দিব লাগিব লাগে তোক ছাৰ বুলি নামটো এখন তোক লাগে আহি মই ঘৰত ৰাতিটো ভৰি মালিচ কৰি দিম হ'ব না কৌ তেতিয়াহ'লে ভাবি চাব পাৰিব ভাবি চাবচোন কথা পাতো বাপীৰ লগত অলপ তেলো নাই গাড়ীখনত তই শুন আমি যাই তাতে তোৰ গাড়ীখনত হ'ব না হ'ব হ'ব বঢ়িয়া বঢ়িয়া টেনশ্যন নাই আৰু হ'ব অ মাই আজি কক যাম গম পাইছা কইনীয়ে চাবা বৰেৰে লৈ আহিম আজি একদম ফাইনেল কৈছো আগৰ দৰে ফাঁকি ভুক নাই আজি লৈ আহিমেই তোক মই ক'লো গধূলি দেখা পাবি একদম চোতালত মানুহ চানুহ মাক মিঠাই চিঠাই আন মই আহি আছো বাই বাই ঠিকে আছে নে একদম পুৰা এই ঘৰত কিবা লাগি আছে চাওক চশমাটো মাৰা ধৰিছি হে বঢ়িয়া হে তই কিন্তু পুৰা মোক চাৰ বুলি মাতবি হে তে যাও বল এই গাড়ী পাতি তই কইনা আহিয়ে কথা নাই বা গাড়ী কি কিনছিলে দেখোন বা এইবিলাক গাড়ীত দিলে ছোৱালী 7টামান আহিব আজি কথাই নাই গাড়ী 7টামান ছোৱালী আহি যাব এইবিলাক গাড়ীত গেলি আইও কি মজা এই এচি এচিও আছে নেকি চব আছে তোক এতিয়া লগাই দিলে তো গমেই পাব নহয় এটা গাড়ী মাৰা নে এনেকে মাত দি কিনে আনিম যোগ আমার স্যার নাম হয় না রে বাপা আহক স্যার ওকে গাড়ি চাব হা অলপমান ওকে হৈ যাব কালি মিট কৰি আছোঁ আজি মই পুৰা বিজি আছোঁ হয় কালি মিট কৰি মই এতিয়া মোৰ লগত কথা পাতিছোঁ ওকে 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 অ' মাই তই কিন্তু এটা কথা দেই ভাল কাম কৰিছা কিন্তু আজি ইমান দিনৰ পৰা মই ভাবাই নাছিলোঁ তই আজি এইটো কাম কৰিছা
আর এনা সুন্দর গাড়ি বাপ কি হ্যান্ডসাম লড়া একবার জন্মভূত গাড়ি নটরেই বুঝিবে ভাল কাম করছে রে দই কিন্তু আমার সুপার ভিজে সুপার মানুষ চাই আছে আজি একেবারে বাটে পথে চাই আছে আজি বিরাট ভাল লাগছে কিন্তু মোৰ আজি একদম একেবারে ধুনীয়া লাগছে মোৰ খুশ আৰু একেবারে ভাল কাম করছে কিন্তু এত জিনিস পাইতে যদি এরিয়া মই তাৰমানে তোৰ বেটি নহয় মই উলিয়াই দিম তোক ঘৰৰ একদম মই একদম ভাল কাম করছে কিন্তু আজি সাবাস মোৰ বেটি হ'ব দে তই টেনশ্যন নলবি কত দেখোন নাই বাদি মই ইয়াতে নিয়ে এৰিম তোক মই কৈছোঁ ইয়াতে নিয়ে মানে লাইফত আৰু একো নালাগে তই কি গাড়ী লৈছে আৰু তই যি গাড়ী লৈছে তাতকৈ দামী গাড়ী মোক উঠিয়াই দিবই লাগি না হ্যাঁ কোন সময় দেখোন হ্যাঁ ফুল না বহা ধুনীয়া দেখোন অলপ কথা পাত ৰবা তোমাক হোৱাটছআপটো নাছিলে মই দেখা নাছিলোঁ আজি এই দেখা পালোঁ তুমি বৰ ধুনীয়া দে সঁচাকৈ ক'লোঁ হয়নে মাল পিচ কিন্তু বেলেগ চাইছে হে ঠিকে আছে ডেঞ্জাৰাছ মাল মোৰ লগত বিয়া হ'ব না লোৱা নামতে দেখোন নাই আকৌ লাজ কৰিছি হে মই লাও নেকি নাহি ৰ'বা ভয় লাগে কথা পাতা বিয়া হ'ব না মোৰ লগত লাজ কৰিছে দে অলপ পিছত বেলেগ দিনা ক'ব দে হোৱাটছএপত ক'ব হয় নেকি দে হ'ব দে হে হ'ব দে এতিয়া অলপ লাজ কৰিছে নতুনকৈ আছিতো হ'ব দে বিয়াৰ পিছত ক'ব আৰু দেউতাকৰ লগত ক'লেও হ'ব হ'ব দে লাগে মই ছাৰ আপুনি মেছেজটো পালি হ'ব ছাৰক তুমি মেছেজটো দিবা ছাৰ অলপ বিজি মানুহ নাই ফোনতে থাকে ছাৰ ফোনটো ৰিচিভ কৰিব দিয়া হ'ব খুৰা নমস্কাৰ আচ্ছা বাপা তোমাৰ নামটো মোৰ মূলটো দাস কি কৰা তুমি আমাৰ ছাৰৰ বিজনেছৰ কথা ভাবিয়া নাগে অসমত ছাৰৰ বহুত কোম্পানী অ'কে বেছিয়ে নাই অলপ বিজি আছোঁ অলপ পিছত কৰি আছোঁ অ'কে আপুনি ছাৰৰ বিজনেছৰ কথা ভাবিয়া নাগে আপোনাৰ আপনি বিয়া দিলি ফলততো টেনশ্যন বাদ গাড়ী ঘোড়াতে ঘুরতে পারবো বুঝি বেছিয়ে নাই টেনশ্যন ল'ব নাগে ছাৰৰ তাত ছোৱালী কি পচন্দ হ'ল না বাপা হে পচন্দৰ আমাৰ কথা নাই যিহেতু ঠিক আছে মানে কি ফোনৰ কানেকশ্যন পচন্দ কৰিছোঁ কথা আমি ভাবিয়া নাগে এটা কথা ক'লি হ'ল মানে ঘৰ মাক দেউতাকৰ লগত মানে আহি মানে কথা নাই আমাৰ ছাৰৰ পচন্দই পচন্দ মালিক মানুহটো কোম্পানী মালিক হ'ব বেছি দেৰি মই থাকিব নোৱাৰোঁ দিয়ক মানে সোনকালে কৰিম আৰু যিমান পাৰোঁ আমি মোটামুটি এইটো মাহতে কৰিম আৰু হা আৰু আমাৰ ছাৰে পঢ়া শুনা বহুত ডিগ্ৰী গোটাই ইউনিভাৰ্চিটিত একদম যিমান ডিগ্ৰী আছে গোটাই লৈছোঁ নমস্কাৰ ঠিক আছে আমাৰ তাতে কথা হ'ল আমি এইটো মাহতে বিয়া পাতিম আৰু ঠিক আছে দেউতা সিদিনা চাহ পাইলেতো চলি হৈ পায়ে চাচোন নহয় হয়ে নহয় চাব লাগিব ৰ চাওঁ ৰচোন নহয় কোন আপোনালোক হা কোন অ' বেটা সি তোৰ মই নহয় মই চিনি নাপাওঁ মই চিনি নাপাওঁ আপোনালোকক মই চিনি নাপাওঁ আপোনালোকক কোন চশমা মোক কিয় মাৰে